নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আৰম্ভ কৰিবলৈ লৈছো আজিৰ মহৎ লোকৰ জীৱনীৰ প্ৰথম খণ্ড কোচ ৰাজবংশীৰ গৌৰৱ চিলাৰাই কমতাপুৰৰ কোচ ৰজা নৰনাৰায়ণৰ সুদক্ষ সেনাপতি চিলাৰায়ৰ জীৱন বৃত্তান্ত আহক এতিয়া আৰম্ভ কৰোঁ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ আৰু পদ্মাৱতী দেৱীৰ পুত্ৰ বীৰ চিলাৰায়ৰ জন্ম 1510 খ্ৰীষ্টাব্দত আৰু 1571 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহৰ পুত্ৰ চিলাৰায়ে বীৰত্বৰে কোচ সৈন্যৰ লগ লাগি ভুটীয়া কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল চিলাৰাই তথা শুক্লধ্বজ অসমৰ ইতিহাসৰ পাত লুটিয়াই চালে এগৰাকী সুদক্ষ সেনাপতি বুলি জনা যায় বীৰ চিলাৰায়ৰ জন্ম হৈছিল 1510 খ্ৰীষ্টাব্দত চিলাৰাই আছিল অসমৰ জাতীয় ইতিহাসৰ এগৰাকী মহান বীৰ সন্তান এইগৰাকী বীৰ পুৰুষে তেওঁৰ অসাধাৰণ বীৰত্বৰে কোচ ৰাজত্বকালৰ ইতিহাসক যুগমীয়া স্মৃতিৰে ৰঞ্জিত কৰি থৈ গৈছে কোচ ৰাজবংশৰ প্ৰখ্যাত ৰজা নৰনাৰায়ণে 1534 খ্ৰীষ্টাব্দত ৰাজ সিংহাসনত বহাৰ লগে লগে ভায়েক শুক্লধ্বজক চিলাৰাই নাম দি যুৱৰাজ পাতে তেতিয়াৰে পৰা এইগৰাকী বীৰ পুৰুষ চিলাৰাই অসীম সাহস আৰু ৰণকৌশলেৰে কোচ ৰাজ্য প্ৰতিষ্ঠাৰ বাবে জীৱনজোৰা সংগ্ৰামত লিপ্ত হৈ সেই যুগৰ ইতিহাসত এটি গৌৰৱোজ্জ্বল অধ্যায় সংযোজন কৰে অসমীয়া জাতিৰ ইতিহাসত এইগৰাকী মহাশক্তিমান আৰু যুদ্ধ বিশাৰদ চিলাৰায়ৰ সংগ্ৰামী জীৱনৰ কাহিনী আমাৰ জাতীয় ইতিহাসৰ পাত লুটিয়াই চালে মহাপৰাক্ৰমী চিলাৰায়ৰ বীৰত্বপূৰ্ণ কাহিনীৰ কথা দৃষ্টিগোচৰ হয় চিলাৰায়ে চিলাৰ দৰে মাৰি ৰণ কৰিছিল বাবে তেওঁক কাইট কিং চিলাৰাই বুলি জনা যায় চিলাৰাই একেধাৰে দেৱান বা মন্ত্ৰীও আছিল চিলাৰাই সাধাৰণতে মহাপ্ৰতাপী আৰু মহাবলী আছিল আৰু তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ উমান যেতিয়া তেওঁৰ কোচ সৈন্যৰ লগত চুতীয়া কছাৰী আৰু আহোম সৈন্যই বহুকেইখন যুদ্ধত পৰাস্ত হৈছিল তাৰ পৰা প্ৰমাণ পাব পাৰি কোচ বংশৰ আদিপুৰুষগৰাকীৰ নাম আছিল হাৰিয়া মণ্ডলৰ পুত্ৰৰ নাম আছিল বিশু আৰু সেই বিশুৰে অইন এটা নাম হ'ল বিশ্বসিংহ চিলাৰায়ৰ পিতৃ বিশ্বসিংহই 19গৰাকী কুঁৱৰীৰ সৈতে বিবাহবাসত আবদ্ধ হৈছিল তেওঁৰ পত্নী পদ্মাৱতী আছিল নেপালৰ ৰাজ্য গৌড় সেই গৌড় ৰাজ্যৰ দুগৰাকী কুঁৱৰীৰ ভিতৰত ডাঙৰজনী হেমপ্ৰভা আৰু সৰুজনী পদ্মাৱতী আছিল ডাঙৰজনী জীয়ৰী হেমপ্ৰভাৰ পুত্ৰ আছিল নৰসিংহ কমতা ৰাজ্যৰ যুৱৰাজ তথা সৰ্বাধিনায়ক মহাযোদ্ধা চিলাৰাই বিভিন্ন নামেৰে জনাজাত আছিল সেইবোৰ ক্ৰমে সংগ্ৰাম সিংহ শুক্লধ্বজ সমৰ সিংহ নৃপতি প্ৰধান ৰজা চিলাৰাই ছটৰাজা ৰাজা শুক্লধ্বজ ইত্যাদি শ্ৰীমন্ত শংকৰদেৱে তেওঁক নাম দিছিল পৰম ৰসিক গুৰু ৰজা শুক্লধ্বজ চিলাৰাই আছিল বিশ্বসিংহৰ তৃতীয় সন্তান চিলাৰায়ে শুকুলা বস্ত্ৰ পৰিধান কৰি হাতত শুকুলা ধ্বজা লৈ শুকুলা ঘোঁৰাত উঠি ৰণক্ষেত্ৰত কোচ সৈন্যবাহিনীক নেতৃত্ব দিয়াৰ বাবে শুক্লধ্বজ নামে খ্যাত বিশ্বসিংহৰ মুঠ 19 জন পুত্ৰ আছিল বুলি বুৰঞ্জীত পোৱা যায় নৰনাৰায়ণ আৰু চিলাৰাই বাল্যকালত বাৰাণসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা গ্ৰহণ কৰিছিল কোচ ৰজা নৰনাৰায়ণৰ ভাই চিলাৰাই আছিল কলা সাহিত্য সংস্কৃতিৰ নিস্বাৰ্থ সেৱক পৰম জ্ঞানী পুৰুষ হোৱাৰ কাৰণে কোচ ৰাজ্যৰ প্ৰধান সেনাপতি চিলাৰায়ৰ সংস্কৃত ভাষাতো অমৰ ধৰ্মীয় গ্ৰন্থৰাজি ৰচনা কৰিবলৈ সক্ষম হৈছিল বাৰাণসীত তেওঁলোকে বেছিভাগ ধৰ্মগ্ৰন্থ হিন্দুৰ আৰু যুদ্ধৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু সকলো বিষয়তে পাৰ্গত হৈ উঠিছিল চিলাৰায়ৰ পিতৃ বিশ্বসিংহই তেওঁৰ মৃত্যুৰ আগতেই পুত্ৰসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি ৰাখিছিল সেইমতে ডাঙৰ পুত্ৰ নৰসিংহই বিদেশলৈ যাবলৈ নৰনাৰায়ণে নিজ দেশৰ ৰাজত্ব কৰিবলৈ আৰু চিলাৰাই ৰণধৰ্ম পালন কৰিবলৈ আদেশ পাইছিল চিলাৰাই এজন প্ৰধান সেনাপতি বীৰ যোদ্ধাৰ লগতে তেওঁ আছিল এগৰাকী জ্ঞানী পণ্ডিত চিলাৰায়ৰ দ্বাৰা সংস্কৃত ভাষাত ৰচিত সাৰৱতী টীকা নামৰ অমূল্য গ্ৰন্থখনেই তাৰ প্ৰমাণ এগৰাকী সুসংগীতজ্ঞ হিচাপে তেওঁৰ নামত আছে সংগীত শাস্ত্ৰৰ 24টা ৰাগ তাল সংগীত আৰু শংকৰদেৱৰ বৰগীতৰ প্ৰতি চিলাৰায়ৰ আছিল দুৰ্বাৰ আকৰ্ষণ তেওঁ অকল যুদ্ধ সংগীত চৰ্চা আৰু সাহিত্য সংস্কৃতিতে আবদ্ধ নাথাকি বিভিন্ন ধৰণৰ প্ৰজাহিতকৰ কামো কৰিছিল ইয়াৰ উপৰি কামাখ্যা মন্দিৰৰ নৱনিৰ্মাণ কৰা চিলাৰায়ে বিভিন্ন মঠ মন্দিৰ মধুপুৰ সত্ৰকে আদি কৰি অন্যান্য সত্ৰ স্থাপন কৰিছিল নীতি আৰু আদৰ্শৰ ক্ষেত্ৰতো কোনোদিনে আপোচ নকৰা বীৰ চিলাৰায়ে প্ৰধানতঃ ৰাজ্যসমূহ কোচ ৰাজ্যৰ সৈতে সংলগ্ন নকৰা আৰু পৰাজিত অঞ্চলৰ জনসাধাৰণক কোনো অত্যাচাৰ নকৰাই চিলাৰায়ৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ আন এটা দিশ উন্মোচিত কৰে 1533 চনত বিশ্বসিংহৰ মৃত্যু হোৱাৰ সময়ত নৰনাৰায়ণ আৰু চিলাৰাই দুয়ো বাৰাণসীতে আছিল আৰু সেই চেক বুজি বাৰাণসীৰ ডাঙৰ পুত্ৰ নৰসিংহই ৰাজপাটত বহে
নৰনাৰায়ণ চিলাৰায়ৰ ৰতনী ধাই নামৰ ঠাইগৰাকী ৰাজ অন্তঃপুৰতে থকা কাৰণে নৰসিংহ স্বৰ্গীয় মহাৰাজৰ আদেশ উলংঘা কৰা দেখি নাগভোগ নামৰ এজন সন্ন্যাসীৰ হাতত চিঠি দি দুয়োকে ৰাজধানীলৈ মাতি পঠিয়ায়। নৰনাৰায়ণ আৰু চিলাৰাই দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহক যুদ্ধত পৰাস্ত কৰে। নৰসিংহ পিছত ভয়তে নেপাললৈ পলাই যায়। পিছত 1534 চনত নৰনাৰায়ণ কোচবংশৰ ৰাজপাটত উঠে আৰু চিলাৰাই যুৱৰাজ হয়। ৰাজ অভিষেক হোৱাৰ সময়ত চিলাৰায়ক সংগ্ৰাম সিংহ নাম দিয়া হয়। জাতীয় নৌবাহিনী তথা গেৰিলা যুদ্ধ কৌশলৰো পিতৃপুৰুষ আছিল এই চিলাৰাই। নৰনাৰায়ণ সিংহাসনত উঠিয়েই পিতৃ ৰাজ্যৰ পৰিসৰ বঢ়াবলৈ মন কৰে। সেয়ে শুক্লধ্বজৰ সহায়ত নৰনাৰায়ণে কোচ ৰাজ্যৰ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। 1563 চনৰ জুন মাহত চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। একেদৰে তেওঁ কাছাৰ আক্ৰমণ কৰি তাৰ ৰাজধানী মাইবং কবলত লয়। যুদ্ধত হাৰি কছাৰী ৰজাই কোচ ৰজাৰ বশ্যতা স্বীকাৰ কৰি লয়। পিছত চিলাৰায়ে কাছাৰ জয় কৰি উঠিয়েই মণিপুৰ, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদি ৰাজ্যবোৰ জয় কৰি সকলো পৰাজিত ৰজাসকলক বশ্যতা স্বীকাৰ কৰোৱায়। তাৰ ভিতৰত জয়ন্তীয়াৰ ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু চিলেটৰ ৰজাই চিলাৰাই সৈন্যৰ হাতত মৃত্যুবৰণ কৰিবলগীয়াত পৰিছিল। চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰে, কিন্তু কিবা দৈৱ দুৰ্বিপাকত বন্দী হ'ব লগাত পৰে। সেই বন্দীৰ সময়ছোৱাতে আকৌ গৌড়ৰ ৰাজমাতাক সৰ্পই দংশন কৰে। চিলাৰায়ে সাপে কামুৰিলে বিষ উলিয়াব জানিছিল আৰু তাকে চিলাৰায়ে গৌড়ৰ ৰাজমাতাক সৰ্পদংশনৰ পৰা মুক্তি দিয়ে আৰু তাৰ কাৰণে চিলাৰায়ক অকল বন্ধন মুক্তি প্ৰদান কৰাই নহয়, লগতে গৌড়ৰ অধীনত থকা পূৰ্ব অংশ চিলাৰায়ক যৌতুক হিচাপে দান দিয়ে আৰু তেওঁৰ লগত গৌড় ৰজাই 5জনী সৎবংশজাত কন্যা বিবাহ দিয়ে। ইয়াৰ উপৰিও ঘোঁৰা, তৰোৱাল আদি নানান দ্ৰব্য চিলাৰায়ে উপহাৰ হিচাপে লাভ কৰে। সেই সময়তে চিলাৰায়ে পুৰুষোত্তম বিদ্যা বাগিছ, পীতাম্বৰ সিদ্ধান্ত বাগিছ আদি পণ্ডিতসকলক তেওঁ গৌড়ৰ পৰা লগত লৈ আহে, যাতে ভৱিষ্যতে গৌড় ৰাজ্য আক্ৰমণ নহয়। পিছত যেতিয়া ৰাজমাতা স্বৰ্গীয় হয়, তাৰ পিছত মোগল বাদশ্বাহৰ সেনাপতিৰ সৈতে লগ হৈ গৌড় জয় কৰে। সমগ্ৰ দেশৰ সকলো কাৰ্যত সুদৃষ্টি ৰাখি আৰু ৰাজ্যৰ শাসনভাৰ সুদৃঢ় কৰিবলৈ চিলাৰায়ে নৰনাৰায়ণৰ আদেশত আলিপুখুৰী, মা কামাখ্যা মন্দিৰ আৰু হাজৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰো সংস্কাৰ কৰিছিল। চিলাৰাই কেৱল বীৰেই নাছিল, তেওঁ আছিল এজন বিদগ্ধ পণ্ডিতও। তেওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পণ্ডিত আহিলে চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞান চৰ্চা কৰিছিল। চিলাৰাই এজন ধাৰ্মিক পুৰুষ আছিল। তেওঁৰ সময়তে শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰনাৰায়ণৰ সভা উজ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষভাৱে সহায়ৰ হাত আছিল। চিলাৰায়ে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম খুব ভাল পাইছিল, কিন্তু নৰনাৰায়ণে এই ধৰ্ম ভাল পোৱা নাছিল। সেইবাবে নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ মন মেলিছিল। যেতিয়া নেকি এই কথা চিলাৰায়ে গম পালে, লগে লগে গুৰুজনক চিলাৰায়ে নিজৰ কোঠাৰ ভিতৰতে লুকুৱাই ৰাখিলে। চিলাৰায়ে তাৰ পিছত গুৰুজনক সুযোগ বুজি সুৰক্ষা আৰু সুব্যৱস্থাৰে নৰনাৰায়ণৰ সন্মুখত এনেভাৱে উপস্থিত কৰালে, য'ত ৰজাই শংকৰদেৱক আদৰহে কৰিব লগাত পৰিল। নৰনাৰায়ণ আৰু তেওঁৰ পত্নী দুয়ো শংকৰদেৱৰ গৰিমাত মুগ্ধ হৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। পিছত নৰনাৰায়ণ ৰজাই শংকৰদেৱৰ পাণ্ডিত্যত সন্তোষ পাই ৰাজসভাত স্থান দিবলৈও নিৰ্ণয় কৰে। 1571 চনত বসন্ত ৰোগত আক্ৰান্ত হৈ গংগা তীৰত চিলাৰায়ৰ মৃত্যু হয়। চিলাৰায়ৰ বীৰত্বপূৰ্ণ কাহিনীৰ আঁৰত বিক্ষিপ্ত হৈ থকা বিচিত্ৰ ঘটনাৰাজিয়ে বীৰ পুৰুষগৰাকীৰ জীৱনক মহত্ব প্ৰদান কৰিছিল। চিলাৰায়ৰ যুদ্ধ জয়ৰ বীৰত্বপূৰ্ণ আৰু গৌৰৱোজ্জ্বল কাহিনীবোৰে অসমীয়া জাতিক দুৰ্যোগপূৰ্ণ বিপদকালীন পৰিস্থিতিৰ সৈতে সাহসেৰে সন্মুখীন হ'বলৈ সততে অনুপ্ৰেৰণা যোগাই আহিছে। কোচ ৰজাৰ নৰনাৰায়ণৰ প্ৰজাহিতকৰ কৰ্মৰাজিৰ আঁৰত চিলাৰায়ৰ ব্যক্তিত্বৰ অসাধাৰণ শক্তিৰ উমান পোৱা যায়। কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বীৰ চিলাৰায়ৰ অৱদানৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। চিলাৰায়ৰ সুদূৰ প্ৰসাৰী দৃষ্টিত বৃহত্তৰ অসমৰ স্বপ্ন উজ্বলি উঠিছিল। বীৰ পুৰুষজনৰ মূল্যৱান আদৰ্শ আৰু কৰ্মৰ প্ৰতি থকা অবিচল নিষ্ঠা আৰু তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ অন্যতম এটা দিশ। কোচ ৰাজবংশাৱলী আৰু কমতাপুৰৰ মেপ।
বীৰ চিলাৰায়ৰ স্মৰণত 2005 চনৰে পৰা অসমত চৰকাৰে ঘোষণা মতে প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনটো বীৰ চিলাৰাই দিৱস হিচাপে উদযাপন কৰি আহিছে। মহৎ জাতীয় বীৰ চিলাৰায়ে আমাৰ দেশ আৰু ৰাজ্যৰ নতুন পুৰুষক তেওঁৰ নিষ্ঠা, সততা, নৈতিকতা, দেশৰ প্ৰতি থকা আনুগত্য, সাহস, ত্যাগ, মানুহৰ প্ৰতি থকা উদাৰ মানসিকতা আদি মহান আদৰ্শৰে অনুপ্ৰাণিত কৰি গৈছে। এই মহাবীৰ চিলাৰায়ৰ কাৰণে আজি কোচ ৰাজবংশীৰ লোকসকলে গৌৰৱ বোধ কৰে। এই মহান বীৰজনক সুঁৱৰিবলৈ অসম চৰকাৰৰ চৰকাৰী বন্ধ পালন কৰাৰ লগতে আজি অসমৰ বিভিন্ন ঠাইত কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলৰ পৃষ্ঠপোষকতাত অতি উলহ মালহেৰে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে আৰু তাৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা দেখা যায়। যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি লওক। শেষত লাইক এটা বিচাৰি আজিৰ খণ্ডটি ইয়াতে সমাপ্ত কৰিছোঁ।